ঠিয়া দিছিলো তুমি তো মোক দেখা নাছিলা তুমি এটা দেখি চাইছিলা এটা বদনামটো তাক দিছ তুমিও কম নহয় ৰবা তুমি তো ডক্টৰ বেছি পয়ে সব কথা মুখে ডক দিও ৰবা তুমি আৰু মোৰ নিচিনা পাবা না ছোৱালী তুমি কোহা কাকি দান্ন তুমি মোৰ নিচিনা ছোৱালী নাপাও গম পাইছা বাপ্পা গোটেই বথ গেৰি তু তোক খপা ধৰাই নে গম পাইছা না নাই পাইছি তোক দম কাউৰু বনা হয় কুকুৰ ওই ওই ব্যৱহাৰ বেয়া হৈছে দে কিন্তু ব্যৱহাৰ বেয়া হৈছে তোৰ মোক খপা ধৰাই নে হুকুন ৰাখো গোটেই মোৰ বেয়া মোৰ ব্যৱহাৰো বেয়া ৰাতি ভিডিঅ' কল কৰবাচোন দিম ছুটি ৰিচিভ নকৰো মই পইচা কৰনা কেলে মৰে দিদাৰ আছে মুখত ফৰবৰে একবাৰ এনকে দে আগত কো কিবা কবা লাগা আছে যদি নিচুকাই নিজকে নিজে কিছু সপোন তুমি যেন মোৰ আপোন তোমাকে হেৰাও মই ধাৰাখাৰ তোমাকেই বিচাৰো প্ৰতিবাৰ ভাল পাব খোজো আকৌ এবাৰ কিয় সংগ তুমি তোমাৰ কাৰণে গানটো গাই দিছে ভাল পাইছা ন এই জান কিয় সংকৰ আইও তোমাক কিয় নিব সপা ধৰাই চবে নিব তোমাক তুমি ইমান ধুনীয়া চাং মুখখান আৰে আজিৰ পৰা নকং দা সংকৰ বা নালগে দা হ'ব দা আরে বাবা কাৰ কনে গাম তোমাৰ কনে গৈছো ধুনীয়া আহিছে ন শান্তেশ্বৰী তাই মোক বিশ্বাসে নকৰে তাই কিন্তু প্ৰত্যেকটা কথা বিশ্বাস কৰিব লাগে আৰু সপা ধৰে নেনা বুলি কতে বা কি লাগি গৈছে তাইৰ ইমান মচা কৰিব নোৱাৰি 100টা ভেকলিৰ হপত 3টা বেঙৰ হপত মই যদি মিছা কথা কওঁ তেল ভৰ্তি 2টা মৰব মই গানটো তোমাৰ কনে গাইছো ইমান মৰম লাগা তুমি চাং গালখান লাৰি তাৰ হুকুনি ফুৰি না মুকুনি ফুৰিতে পাৰ্কত কি কৰিব আহিছিলা ৰবা যাবা কালি লগ কৰিম দে ইটা যাম মই নাযাবা ও মোৰ গাৰ্লফ্ৰেণ্ডটি সালা কুকুৰ তুই একলা একলা নাটক কৰি থাকতে মই যাও কৰবা ফুকুনি না মুকুনি ফুৰি মৰবা আইছি গেল অলপ টাইম ভালকে বহিবা নপলো ঘৰতনো কি যাম ঘৰত থাকলে বৰ হৈ থাকো ওই মাৰ গালি মাখাটো আছে হেই সালা পঢ়া শান্তি নাপাইছি ঘৰত থাকলে বোলে ঘৰত এতে বোলে এতে ভাই কিয়ে কোনটো তিৰি মাছি দৌৰ দে তিৰি মৰা মৰত দৰে বহি আছা দেখোন বইনেল লাঠি খ মই তিৰি মৰা নাই ৰ তো ঘটনা গৰু লাগছি দুনে সুস্মিতাই নিৰ্লজ্জ লাজপা নাই তিৰি মৰা মৰত মাৰবা সেই মকতে সুস্মিতাই থবলা কিয় মোক মই যদি এতিয়া আধা ঘণ্টা মানে মোৰ মোবাইলত কৰি দিওঁ 500-600টা ছোৱালী চুইচাইড কৰি মৰি যাব তোৰ এখন কলা পৰা মুখত 500-600টা বাদে দি বেঙৰ নুমতে তোৰ এখন মুখত গম পাইছ না এই দেখোন গাত লাগাকে কথা কয় গোটে ইয়াৰ লগত নৰা আগৰ পৰাই মুখখন চখা হে দছখন কিয় কথা খং নকৰে তোক চুমা খাম ৰ এইফালে গাৰ্লফ্ৰেণ্ডে গুচি গেল মানে তোকো ঘটনা কৰি এঠা লাখ নেকি বৰ ফুৰ্তি পাইছি মোক চাব নাই তাইক কোনোবা এটা দেখছিল সেইখন তাইক গুচি গৈছি গম পাইছা কালি লগ ধৰব আৰু সেইখনেহে খং কৰি আছা তই এই হেলা বাদ দি তই পাৰ্কত কাৰ লগত আছিলি খাই দে ফুটা কাপাল আমি আৰু আপি লৈ পাৰ্কত আহিব পাৰিম আমাৰ চাইকেলটো এৰা খাইছিলে খুৱাই বা গৈছিল নেকি বিচি একে আহি বোলো সেইটোৱে কথা মোৰ আপি চাপি লৈ আহা বুলি ভাবিছিলো
এই বেঙলা দাহান মুখানোত কোনো আপি পতি তলত পাৰ কৰি আহিব সেইটোতো কথা ইতিয়াৰ পৰা বহুত কৈছে দে কথা আনিবি বুলিছো কথা আনিবি এই তোক দুন সিহঁতে তাপা চটা চকত দুন চেণ্ডেল মাৰিছিলি আপি এটাই মনত নাই সেই দোষ কিয় খং কৰাই থৈ এখন গাঁৱৰে চলি কিয় খং কৰাই থৈ সেইবিলাক কথা নকবি আৰু চেণ্ডেল টেণ্ডেল ধৰি লোৱা বুলি গম পাইছা নাই নহ'লে মানুহ না গুচি যাব হ'ব দে তোৰ নিচিনা নহয় মই গম পাইছা নাই থাক তই গম পাইছা না মই যাওঁ দে সিফালে দেখিছা ঘূৰা আমাৰ ছাগালটো সিফালে গৈছে নেকি বোধ হয় মই যাওঁ একেলগে ৰখি থাকবা নোৱাৰো তোক ৰখি থাকলে হয় কুকুৰে ছাগালটো বেলতে ফেলব আমাৰ দেখোন বেৰাখন ভাংছি এখানো দিবা লাগব আৰু দেউতাকে আহিলি কৈ কিনে দিবা লাগব আই চিকো এটা পান গাছডাল দুন ছাগালে খাইছি কাৰবা ছাগাল বেৰা দিবা লাগব নহলে ইনকে বস্তু ৰাখবা নৰা নিৰ্বংশ ছাগালত থাকি মানুহগিলা নাইছিনা নাই ছাগাল টাগাল যি এৰি দিয়ে একোৱে কৰবা নৰাতে বেলেগৰ ছাগালটো আহি চব খাই যায় আৰু খাইটো খায়ে মুখত লৈও যায় ফুলে বাই মাতটো শুকুনি দে আসি কথা লুগুবা কবাৰ কাৰবা কথা কইবা আৰু আজি এৰি ভয় লাগে কোৰ কথা কত কৈ জট লাগো হিচাপে নাই ফুলে বাই কতে তুই তে সুৰ আই সিকো মই তোক দেখাই নাছলো আই যি ঘটনা এটা হসি তোহাৰ মইনাৰ আই কি কথা তোহাৰ মইনা তাৰ লৰা লগত তাৰ কত যি লিলিমা কৰি আছে একদম চাবা নৰি আই চম্পা কথা নকবি আমাৰ মইনা হেনে নহয় মই তাৰ কৰ পৰা চাইছো যি লিলিমা হাত ধৰি চাবা নৰি একেবাৰে আৰে দিন দুপুৰত চাবা নৰা কাম কি কৰব বাপা ৰে চম্পা এইলা কথা নকবি আমাৰ মইনা হেনে নহয় আৰু বাপাকে শুনলি বিপদক দিব আৰু আমাৰ মইনা পঢ়া শুনা আপি গম পাইছা তাতে যিদি নকৰে তাইও বুজি পাই নহয় কথাগিলা আৰু আমাৰ মইনা হেনে নহয় তোহাৰ মইনাকে অলপ ভাষণ কৰবি গম পাইছা তোহাৰ মইনা বোলে সিদিনা ফাংচন চে 12টা না 1টা বজাত আহিছি বোলে ৰাতি গাঁৱৰ মানুহবিলাকে শুনছো নহয় মই আই মিছা কথা হলা সেইটো পাতি লহে দাদা আৰু আমাৰ মইনা কেনে গছলিবিলাকে গাঁৱৰ মানুহবিলাকে দেখাই নৰে আৰু সিদিনা বোলে 9টা বজাত তোহাৰ মইনা বাইকেদি থৈ গৈছিলে কোনবা এটা চলিয়ে গাঁৱৰ মানুহে দেখছি নহয় মোক কৈছি এলা কথা সেইটো পাতি লয় দাদা আমাৰ মইনা হেন নহয় তোহাৰ মইনা হেলা পাতি লৰ দা কোনবাই যদি লগ বন্ধু যদি কথা পাতে তেতিয়াহ'লে একদম গাগো বদনাম কৰি পেলা তুই নকৰবি হেলা চম্পা বেয়া কথা নহয় তোহাৰ মইনা সেই পাতি লৰ দাদাৰ লগত ফুৰি মেট্ৰিকটো পাছ কৰবা নলাক গতিকে অলপ গুৰুত্ব দিবি তাই পঢ়া শুনাত গম পাইছা না এইগিলা বেলেগত চাই বুলি লাভ নাই আই ফুলে বাই তোক কৈ ভুলে কৰলো আৰু কি জানা আমাৰ মইনা মেট্ৰিক পাছ নকৰবা পাৰে তাইৰ মাথাটো যি চখা একদম বিজ্ঞানিকৰ দৰে গম পাইছা না আই হ'ব দে জানো দে ইটা তুই যা আমাৰ মইনা খালি মই সুধিম যা ক'তবা গৈছিল তাই ক'তবা তোৰ ল'ৰাৰ লগত দেখছা তাইকো দিম ৰ আজি জুতিটো মাইকগিলাক থাকি আহিছি ছোৱালীগিলাক লাই দিয়ে নহয় আমাৰ মইনাৰ দৰে কোনে হ'ব নোৱাৰে আমাৰ মইনা ৰাতি ফাংচন চাই ঘূৰিব পাৰে হ'লেও আমাৰ মইনাৰ মাথাটো বহুত চখা আমাৰ মইনা মেট্ৰিক পাছ নকৰিলেও বহুত মাথা আছে তাইৰ সেইকাৰণে গাঁৱৰ মানুহবিলাকে হিংসাই কৰে তাইক তোহাৰ মইনা ৰাৱণ যি বহুতটা মাথা এনে তোৰ নাম শুকুনি দিছি কথা লুগেতি